Welcome back my channel Boyan Lens Blog. আজি আমি আহিছো গোৱালপাৰা ডিস্ট্ৰিক্টৰ দুধনৈত আহিছো। ইয়াতে মই আহিছো আমাৰ ইয়াতে চাওক ইয়াতে কি কৈছে মা দুৰ্গা ইউজ বাইক পইণ্টত আহিছো। ইয়াতে আপোনালোকে পাব কম দামত ভাল সেকেন্ড হ্যান্ড বাইক পাব আৰু মোৰ লগত এই দোকানৰ অনাৰজন আছে। দা আপোনাৰ নামটো আছিল ৰবি পাল। তে আমাক দাদাই দেখাই দিব ইয়াতে কি বাইক পাব। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মই দাদাৰ এটা সম্পূৰ্ণ ডিটেইলছখিনি মই ডিটেইলছত দি দিম। আপোনালোকে তাতে চাই সেনেকৈ যদি দৰকাৰ পৰে আপুনি ফোন কৰি ইয়াতে আহি সেনেকৈ বাইকবিলাক চাব পাৰে আৰু ফোন কৰি সুধিবও পাৰে। আৰু এতিয়া মই এটাকৈ আপোনালোকক বাইকবিলাক দেখুৱাম আৰু হিৰ' গ্লেমাৰ। আচ্ছা, এইটোৰ দাম কিমান হ'ব? 2014 মডেল হয়। 2014 মডেল, 14 লাষ্ট মডেল হয়। হয় হয়। এটো রানিং হৈছে 32000। এটা রানিং হৈছে 32000 রানিং হৈছে। রাখছো আমি 45000। ইয়াৰ আস্কিং প্ৰাইস হল 45000। ঠিক আছে, নেগোশিয়েশন হৈ যাব, কম বেছি হৈ যাব। আপনি ইয়াতে আহিলে দাম কম বেছি কৰিবও পাৰে। ঠিক আছে, তাৰ পিছত এইটো হল এইটো গ্লেমাৰ। এইটো BS6 মডেল হয়। BS6 মডেল 2018 লাষ্টৰ হয়। হয়, এইটো 2018 লাষ্টৰ বাইক। এইটো রানিং হৈছে মাত্ৰ 21। এইটো আস্কিং প্ৰাইস ৰাখছো আমি 56। এইটো আস্কিং প্ৰাইস হল 56000। ঠিক আছে, তাৰগুলা দেখা দিয়া। তাৰপিছত এইটো হল আমাৰ স্কুটি ফাচিনো ইয়ামাহাৰ হয়। 2016 মডেল হয়। এইটো 2016 মডেল। এইটো কিমান ৰান হৈছে দা? এইটো ৰান হৈছে 14000। এইটো 14000 ৰান হৈছে আৰু এইটো আস্কিং প্ৰাইস কিমান কৈছে আপুনি? 46000। ঠিক আছে, প্ৰিয়েলা হয় 18 লাষ্টৰ। এটা হল আপোনাৰ 2018 লাষ্টৰ মডেল হয়। এইটো ৰান কিমান হৈছে? 28000 ৰান হৈছে। ঠিক আছে, ইয়াৰ আস্কিং প্ৰাইস আপুনি কিমান খুজিছে? 67000 কৈছে। এত কম বেছি হৈ যাব, কোনো অসুবিধা নাই। ঠিক আছে, তাৰপিছত এইটো হল আপোনাৰ এন্টৰ BS6 মডেল টপ মডেলে হয়। টপ মডেল। এইটো ৰান কিমান হল দা? এইটো ৰান হৈছে আপোনাৰ কিবা 17000 চলিছে। এইটো 17000 ৰান হৈছে আৰু ইয়াৰ আস্কিং প্ৰাইস আপুনি কিমান কৈছে? এইটো ৰাখছো 75000। ঠিক আছে, এইটো এন্টৰ্ক হয়। এইটো এন্টৰ্ক 2019 হয়। এটা 2019 মডেল। এইটো ৰান হৈছে 27 মান চলিছে। 27000। এইটো আস্কিং প্ৰাইস ৰাখছো আমি 68000। তাৰপিছত এইটো হল আপোনাৰ TVS জুপিটাৰ হয়। এইটো কিমানৰ মডেল দা? এইটো 2016 লাষ্টৰ হয়। 2016 লাষ্টৰ মডেল। এইটো ৰান কিমান হল? 26000 ৰান হৈছে। ই আমাৰ আস্কিং প্ৰাইস কিমান খুজিছে আপুনি? ৰাখছো আস্কিং প্ৰাইস আমি 34000। ঠিক আছে, তাৰপিছত এইটো হল ইয়ামা ফাচিনো। এইটো ইয়ামা ফাচিনো 2016 মডেল। এইটো 2016 মডেল। ৰান হৈছে 17000 ৰানিং। এইটো 17000 ৰান হৈছে আৰু ইয়াৰ আস্কিং প্ৰাইস কিমান হল দা? এইটো আস্কিং প্ৰাইস আমি 44000। ঠিক আছে, আৰু এইটো হল হন্ডা ডিও। এইটো কিমানৰ মডেল আছিল? 2016 মডেল আৰু ইয়াৰ ৰান হৈছে দা? এইটো হল 27000 ৰান হৈছে আৰু ইয়াৰ আস্কিং প্ৰাইস কিমান খুজিছে আপুনি? ইয়াৰ আস্কিং প্ৰাইস ৰাখছো আমি 37000। আৰু এইটো হল আপোনাৰ হিৰো হন্ডা CD ডিলাক্স 2011 লাষ্টৰ মডেল আৰু ইয়াৰ আস্কিং প্ৰাইস কিমান খুজিছে আপুনি? আস্কিং প্ৰাইস ৰাখছো আমি 29000। ঠিক আছে দা, আপোনাৰ ইয়াতে বাইক আৰু কি বাইক আছে টোটেল? এটো আৰু ওপৰত আছে। সেইটো বাইক কি সব মডেলৰ বাইক, KTM CTM ডিউক এভৰিথিং পাব ইয়াতে। ঠিক আছে, বাকি আৰু বাইকবিলাকো দেখাই দিছো আমি। আৰু গুৰামটো আছে। আস্কিং প্ৰাইস ৰাখছো আমি 34000। এইটোৰ আস্কিং প্ৰাইস হল আপোনাৰ 34000। ঠিক আছে। আপোনালোকৰ আৰু শ্বৰুম আছে, শ্বৰুমত আৰু বাইক আছে। ঠিক আছে, মই গোটেই বাইকখিনি আপোনাৰ দেখুৱাই দিম। ঠিক আছে দিয়ক। আৰু এইটো হল পালচাৰ 220। এইটো পালচাৰ পালচাৰ 180F মানে নতুন মডেলৰ এইটো হয়। এইটো আপোনাৰ লুকটো আপোনাৰ 220 দৰেই হয়, সেম মানে টপ মডেল। এইটো মানে পালচাৰৰ ডাবল ডিছ আছে আৰু BS6 হয়। BS6 এইটো কিমান ৰান হৈছে দা? এইটো ৰান হৈছে 12000। এইটো 12000 ৰান হৈছে আৰু আপোনালোকৰ আস্কিং প্ৰাইস কিমান খুজিছে? 85000। দোকানৰ ভিতৰতো বাইক কিছুমান আছে। এইটো হল আপোনাৰ ৰয়েল এনফিল্ড। এইটো কিমানৰ মডেল? 350 ক্লাছিক 350 2013 মডেল। এইটো ৰান কিমান হৈছে দা? এইটো ৰান হৈছে আপোনাৰ মাত্ৰ 28000 ৰান হৈছে আৰু ইয়াৰ আস্কিং প্ৰাইস কিমান খুজিছে? আস্কিং প্ৰাইস ৰাখছো আমি 75000। আৰু ইয়াতে ভিতৰত আৰু বাইক আছে। তো এইটো হল আপোনাৰ TVSৰ বাইক। TVSৰ জুপিটাৰ হয়। TVSৰ 2017 মডেল। 2017 মডেল। ইয়াৰ ৰানিং হৈছে মাত্ৰ 52000। এটা 52000 ৰান হৈছে আৰু আস্কিং প্ৰাইস কিমান খুজিছে? ইয়াৰ দাম ৰাখছো আমি 38000। আৰু এইটো হল আপোনাৰ ইয়ামা ফেচিনো 2016 মডেল। এইটো হল 2016 মডেল আৰু ইয়াতে এইটো আস্কিং প্ৰাইস হল আমাৰ 44000।
আৰু এইটো হ'ল আপোনাৰ হণ্ডা ডিঅ' BS4 মডেল 2016 মডেল 2019 মডেল আৰু ইয়াৰ আস্কিং প্ৰাইচ কিমান খুজিছে 48,000 ঠিক আছে আৰু ভিতৰত গ্লেমাৰ এটা আছে আৰু পালচাৰ 2018 লাষ্টৰ মডেল আৰু ইয়াৰ আস্কিং প্ৰাইচ কিমান খুজিছে 43,000 আৰু সেইটো হ'ল পালচাৰ 220 মানে অলপ পুৰণা মডেলটো 2012 মডেল হয় আৰু 46,000 ৰয়েল এনফিল্ড কিমানৰ মডেল এইটো 2016 লাষ্টৰ মডেল আৰু এইটোৰ ৰান কিমান হৈছে দা এইটো 14,000 ৰান হৈছে আৰু ইয়াৰ আস্কিং প্ৰাইচ কিমান ধৰিছে আপোনালোকে 1,10,000 আৰু এইটো হ'ল আপোনাৰ পালচাৰ 220F এইটো কিমানৰ মডেল হয় এইটো 2014 মডেল তাৰপিছত আপোনাৰ এইটো ৰান কিমান হৈছে এইটোৰ ৰান 61,000 মান ৰান হৈছে 61,000 ৰান হৈছে আৰু ইয়াৰ আস্কিং প্ৰাইচ কিমান খুজিছে 55 মানে 55,000 আৰু এইটো হ'ল আপোনাৰ হণ্ডা ষ্টেনাৰ হয় আৰু কিমান 2011 লাষ্টৰ মডেল আৰু এইটো ৰান কিমান হৈছে 16,000 মান ৰান হৈছে আৰু ইয়াৰ আস্কিং প্ৰাইচ কিমান খুজিছে 26,000 আৰু এইটো হ'ল আপোনাৰ FZ ভাৰ্চন 1ৰ বাইক হয় আৰু এইটো 2011 লাষ্টৰ মডেল আৰু ইয়াৰ প্ৰাইচ কিমান আস্কিং প্ৰাইচ কিমান খুজিছে এইটো 32,000 আৰু এইটো হ'ল আপোনাৰ বাজাজ পালচাৰ 180 এইটো আপোনাৰ কিমানৰ মডেল হয় দা 2015 মডেল আৰু ইয়াৰ আপোনাৰ আস্কিং প্ৰাইচ কিমান খুজিছে 47,000 আৰু এইটো হ'ল পালচাৰ 220F পালচাৰ 220 এইটো BS4 মডেল একদম টিপটপ আছে বাইকখন এইটো আপোনাৰ কিমান ৰান হৈছে দা মানে 17,000 অনলি ৰান হৈছে আৰু বাইকখন দেখাতো গম পোৱা যায় আছে বাইকখন টিপটপ আছে আৰু ইয়াৰ আস্কিং প্ৰাইচ কিমান খুজিছে 78,000 এইটো হৈছে আপোনাৰ 78,000 বাইক 220 বাইক BS4 মডেলৰ আৰু আপোনালোকে ইয়াতে মোৰ চেনেলৰ থ্ৰুদি যদি অলপমান দাম কম বেছি কৰিবও পাৰিব দাদা এইটো কৰি দিব ঠিক আছে দিয়ক দাদা এইটো কিমানৰ মডেল এইটো ভাৰ্চন 3 FZ ভাৰ্চন 3 মডেল ABS ডুৱেল ডিশ আছে আৰু ইয়াৰ মডেল হ'ল 19 মডেল 2019 মডেল হয় ABS মডেল 2019 লাষ্টৰ মডেল তাৰ মানে ইয়াৰ আপোনাৰ ৰান কিমান হৈছে দা এইটো ইয়াৰ 36,333 ৰান হৈছে আৰু ইয়াৰ আস্কিং প্ৰাইচ কিমান কৰিছে দা এইটোৰ 78,000 ঠিক আছে দিয়ক আৰু এইটো হ'ল আপোনাৰ হিৰো মেষ্ট্ৰ BS4 মডেল স্কুটি এইটো আপোনাৰ কিমান ৰান হৈছে দা এটা ৰান হৈছে কিবা 34,000 ৰান হৈছে ইয়াৰ মডেল BS4 মডেল আৰু ইয়াৰ আস্কিং প্ৰাইচ কিমান 17 লাষ্ট মডেল ইয়াৰ আস্কিং প্ৰাইচ আছে 32,000 এটা আস্কিং প্ৰাইচ আছে সো বাইকৰ দামবিলাক সকলোৱে কমতে পাব আৰু বাইক এভেইলেবল বাইক পাব আপুনি ইয়াতে KTMৰ পৰা আৰম্ভ কৰি বাজাজৰ পৰা আৰম্ভ কৰি আপুনি ৰয়েল এনফিল্ডলৈকে সকলো বাইক ইয়াতে পাব গাইছ হয় এইটো এটা এক্সট্ৰা বা আৰু এটা স্কুটি আছে 2014 মডেল সুজুকি এক্সেছ এইটো আপোনাৰ মাত্ৰ 22,000ত আপুনি ইমান ধুনীয়া বাইক এখন পাই আছে তো এইটো হ'ল আপোনাৰ সকলো আপুনি যিমান মানে প্ৰাইচৰ বাইক ল'ব খোজে বাইক বা স্কুটি ল'ব খোজে ইয়াতে পাই যাব আপোনালোকে এইটো হ'ল আপোনাৰ হিৰো ইগনিটৰ বাইক 2014 লাষ্টৰ মডেল 27,000 অনলি 27,000 হিৰো ইগনিটৰ 2014 লাষ্ট মডেল আৰু এইটো হ'ল আপাচি RTR 160 RTR ইয়াৰ আস্কিং প্ৰাইচ কিমান খুজিছে আপোনালোকে 38,000 কিমানৰ মডেল দা এইটো 2014 লাষ্টৰ মডেল আৰু ৰান কিমান হৈছে ইয়াৰ 65,000 মান ৰান হৈছে আৰু এইখিনি নৰ্মাল এখন বাইকত হেভি বাইক হ'লে টায়াৰ একেবাৰে সকলোখিনি একদম নতুন আছে আপোনালোকে যদি ল'ব বিচাৰে তেনেহ'লে দুধনৈ মাৰ্কেটত আহি যাব আহি দাদাৰ লগত কণ্টেক্ট কৰিব আৰু মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত ইহঁতৰ নাম্বাৰ মই দি দিম আপোনালোকে তাৰ লগত যোগাযোগ কৰি ল'ব পাৰিব
আপুনি এনি বাইক কেটিএমৰ পৰা আৰম্ভ কৰি বাজাজৰ পৰা আৰম্ভ কৰি আপোনাৰ ৰয়েল এনফিল্ডলৈকে সকলো বাইকটো আপোনালোকে বিক্ৰী কৰে ইয়াতে আৰু যদি কোনোবা বাইক যেনে নতুন বেলেগ বাইক এটা আনি দিব লাগে তেন্তে আপোনালোকে আনি দিব পাৰিব অসুবিধাটো নাই ঠিক আছে ৰাইজ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু দুধনৈ মাৰ্কেটত একদম মেইন চেণ্ট্ৰেল বেংকৰ সন্মুখত দোকানটো আছে মা দুৰ্গা ইউজ বাইক বুলি মা দুৰ্গা ইউজ বাইক পইণ্ট বুলি দিয়া আছে আৰু ফোন নাম্বাৰটো মই দিয়ে দিম তো যোগাযোগ কৰি ল'ব দাদাৰ হাতত আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ থেংক ইউ check it out